নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আমাৰ হাতত এটা অতি ভাল খবৰ আহি পৰিছে যে অসমৰ ৰাজ্যিক কৰ্মচাৰীসকলৰ ডিএ 4% বৃদ্ধি কৰা হৈছে। যি ডিএ আমি পূৰ্বতে 38% পাই আছিলোঁ, এই ডিএ বৰ্তমান 42%লৈ বৃদ্ধি কৰা হৈছে। আৰু এই বিষয়ে আমাৰ কেবিনেট মন্ত্ৰী শ্ৰী কেশৱ মহন্ত ডাঙৰীয়াই এখনি সংবাদমেল যোগে এই বিষয়ে জানিবলৈ দিছে। তেন্তে বলক চাই লওঁ আমি কেশৱ মহন্ত ডাঙৰীয়াই এই বিষয়ে কি কৈছিলে। ৰাজ্য চৰকাৰৰ সকলো কৰ্মচাৰী IAS অফিচাৰৰ পৰা ধৰি চতুৰ্থ বৰ্গৰ কৰ্মচাৰীলৈকে আৰু পেঞ্চনাৰসকল আৰু পৰিয়ালৰ যিসকলে পৰিয়াল পেঞ্চন পাই আছে সেইসকললৈকে ধৰি 38% ডিএ সলনি 42% ডিএ লৈ বৃদ্ধি কৰা হৈছে। 4% ডিএ বৃদ্ধি কৰা হৈছে। আৰু ভাৰতবৰ্ষৰ ভিতৰত এখন প্ৰথম ৰাজ্য অসম, যি ৰাজ্যখনে এই ডিএ প্ৰথম ৰাজ্য মানে ভাৰতবৰ্ষৰ ভিতৰত প্ৰথম দিবলৈ সক্ষম হৈছে। সেইখন ৰাজ্য হৈছে অসম। আৰু এই আজিও যদিও সিদ্ধান্ত হৈছে 31 মাৰ্চ তাৰিখে, আমি যোৱা 1 জানুৱাৰী তাৰিখৰ পৰা এই 4% ডিএ দিম। 38% ডিএৰ পৰা ই গৈ 42% হ'ব। আৰু সেইটোৱেই নহয়, আমি লগত এই 3 মাহৰ এৰিয়াৰ দিম, যাতে বিহুত তেখেতসকলে এয়া উপহাৰ হিচাপে গ্ৰহণ কৰিব পাৰে। আৰু আমি 7 এপ্ৰিলত মানে 7 তাৰিখে বিশেষকৈ দৰমহা দি আছিলোঁ। এইটো অলপ কেলকুলেশ্যনৰ প্ৰয়োজন আছে। গতিকে বিহুৰ আগতে 10 তাৰিখে সকলোৱে এইবাৰ দৰমহা পাব। 10 তাৰিখৰ দিনটোত ৰাজ্য চৰকাৰে সকলোৰে বাবে দৰমহা, পেঞ্চন আৰু যিখিনি প্ৰাপ্য সেইখিনি 3 মাহৰ এৰিয়াৰ সহ তেখেতসকলক মোকলাই দিব। গতিকে মই কৰ্মচাৰীসকলৰ সকলোলৈকে, ৰাজ্য চৰকাৰৰ পেঞ্চনাৰসকল, পৰিয়াল পেঞ্চনাৰসকল সকলোলৈকে ইয়াৰ দ্বাৰা মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হৈ বিহুৰ শুভেচ্ছা